নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেইনব' কেচপ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি মই মোৰ ছাগলী ঘৰ নতুনকৈ বনোৱা ঘৰটো দেখুৱাম। ছাগলী থোৱা ঘৰটো দেখুৱাম বুলি ভাবিছোঁ। এয়া দেখিছে উঠি যোৱা জখলা চিনাকৈ বনাই দিছোঁ তামোলৰ লগত। আৰু এইপিনে এইটো ঘৰটো এনেকৈ আছে। এইপিনে এইটো ঘৰটো। আৰু বলক এতিয়া ভিতৰলৈ চাওঁ। এয়া দেখিছে ভিতৰত এইপিনে বেৰ আছে। এয়া এইপিনে ঘৰটো আৰু এইপিনে এয়া এইপিনে দৰ্জা এখন দিছোঁ। দৰ্জাখন এইপিনে দিছোঁ আৰু ফাগটো ইমানেই দিছোঁ, বেছি হৈ গৈছে নি ফাগটো। পিছত ছাগলীত থাকিলেহে গম পাম। আৰু এতিয়া এইখন দৰ্জাখন ইয়াত বনাই দিছোঁ। দৰ্জাখন এইখন দৰ্জা আৰু এইপিনে এয়া জখলা এডাল উঠি অহা। এইপিনে কিনাৰত বাঁহ বান্ধি দিছোঁ ছাগলী এইপিনে পৰি নাযাবলৈ। এয়া জখলাডাল। আৰু বলক ওখটো কিমান আছে চাওঁ বা। এইটো ওখটো দেখিছে 4.5 ফুটমান ওখ দিছোঁ ঘৰটো। চাংখন মানে এইটো 4.5 ফুটমান হ'ব। এয়া পিছত এনেকৈ বনাইছোঁ ছাগলী ঘৰটো। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন বেলেগ ভিডিঅ' পাই থাকিবলৈ। আজিলৈ বাই বাই।